ও চলি ইয়াত তহঁততো আৰু পৰীক্ষা আহিলে আজি কেইটামান তহঁতক প্ৰশ্ন কৰোঁ কিমানখিনি তহঁতৰ ইম্প্ৰুভ হৈছে তাকে আজি চেক কৰোঁ দে হ'ব দিয়ক ছাৰ আমি পুৰা ৰেডি আপুনি যি সোধে সোধকচোন টপাটপ উত্তৰ দিম ছাৰ সোমাব পাৰোঁনে অলপমান দেৰি হ'ল ধৰক আজি আহোঁতে মোৰ তোৰ সদায় সদায় দেৰি হোৱাটো অভ্যাসত পৰিণত হৈছে কি হৈছিল আজি কৈছোঁ তোৰ কালি মানে ছাৰ ভোজ এখন খাব গৈছিলোঁ সেইকাৰণে ৰাতি অলপমান মোৰ পেটৰ অসুখ হ'ল ছাৰ মস্ত ভোজ হ'ল ছাৰ য'তে কি ভোজ নাথাকি যাবই পইচা দি ভজোৱে ঐ হবুৰ মনে থাক তহঁতে বাকী তই তোৰ নাম ভোজনলাল হল বুলি তই কি খাৱা তোৰ নামটোৰ লগত মিলি লৈছে নেকি হা যে ভোজন মানে ভোজনেই কৰি থাকিবি ক'ৰবাত ভোজ পালিও খাৱা যাবি বিয়া পালিও খাৱা যাবি যা চুপ চব বহি থাকা যে প্ৰশ্ন সুধিম তহঁতক প্ৰথম প্ৰশ্নটো মই ভোজনলালকে কৰোঁ দে ঐ ভোজনলাল তইতো বিজ্ঞান জানা বিজ্ঞানৰ প্ৰশ্ন এটাই কৰোঁ তোক তই কচোন চাৰিটা উভচৰ প্ৰাণীৰ নাম ভোজনলালে কওঁ ছাৰ চাৰিটা উভচৰ প্ৰাণী হ'ল এটা হ'ল ভেকুলী বঢ়িয়া আৰু বাকী তিনিটাৰ নাম কচোন ভেকুলীৰ মাকটো ছাৰ বাপেকটো আৰু ভেকুলীৰ ভায়েক এটাও আছে সেই চাৰিটা ছাৰ আৰু লাগিলে যিমান লাগে আপোনাক কৈ দিব পাৰোঁ সিহঁতৰ বহুত গোষ্ঠী চুষ্টিও আছে নে তই মায়ে বাপেৰ নাম ৰোচন কৰিবি দে এইবাৰ সগেনে কচোন সগেনে তহঁতৰ ঘৰখনৰ চাৰিসীমাটো ক ছাৰ আমাৰ উত্তৰে গাম্বুৰু হাতৰ লেট্ৰিন আমাৰ পূবফালে ৰাজুদা হাতৰ লেট্ৰিন আমাৰ দক্ষিণ ফালে খুৰা হাতৰ লেট্ৰিনটো আছে ছাৰ আৰু আমাৰ পশ্চিম ফালে তহঁতে কি লেট্ৰিনৰ মাজতে থাকা নেকি পূবে লেট্ৰিন পশ্চিমে লেট্ৰিন উত্তৰে লেট্ৰিন দক্ষিণে লেট্ৰিন পশ্চিমে লেট্ৰিন নাই ছাৰ পশ্চিমে পেচাবখানা আছে ছাৰ হে ছাৰ শেষ যা তোৰ প্ৰশ্নৰ উত্তৰ শুনি ছাৰ মাৰা গেল যা এই সগুনটোৰ কাৰণে হয় সগেন যাই শগুন হৈ গৈছে সেইকাৰণে তাৰ উত্তৰ শুনি ছাৰ বেউচ ছাৰ কি হ'ল উঠক ছাৰ উঠক ছাৰ এই লেট্ৰিনকেইটা ভাঙি দিম দক ছাৰ যাই পেলাই এই মাকা চাকা নাকা গাম্বুৰা চাম্বুৰা চাৱত নাই দক ছাৰ আজি